দৰ্শকসকলক এইখিনিতে দিবলৈ এক বিশেষ খবৰ। জামুগুৰি হাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব পৌৰসভাৰ নিৰ্বাচন। যোৱাকালি মনোনয়ন দাখিল বিজেপি কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ। শোণিতপুৰ জিলাৰ জামুগুৰি হাটক নগৰ হিচাপে ঘোষণা কৰাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব পৌৰসভাৰ নিৰ্বাচন। অহা 6 মাৰ্চত অনুষ্ঠিত হ'ব লগা জামুগুৰি পৌৰসভাৰ নিৰ্বাচনক লৈ ইতিমধ্যে উৎফুল্লিত হৈ পৰা দেখা গৈছে ৰাইজক। 10টা ৱাৰ্ডেৰে গঠিত জামুগুৰি পৌৰসভাৰ 10 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 69,020 গৰাকী ভোটাৰে। মঙলবাৰে পৌৰসভাৰ 10টা ৱাৰ্ডৰ বাবে বিজেপি আৰু কংগ্ৰেছ দলৰ 10জনকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰি তথা প্ৰথমবাৰৰ বাবে পৌৰসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰা প্ৰাৰ্থীসকলে পৌৰসভা গঠনৰ পাছত নগৰখনত থকা খোৱা পানী, বাট পথকে ধৰি অন্যান্য সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস ব্যক্ত কৰিছে। জামুগুৰি হাটৰ পৰা আনু আহমেদৰ ৰিপৰ্ট, SI News 24। মই মাধৱ গাঁৱৰ পৰা উঠিছোঁ 7 নম্বৰ ৱাৰ্ডৰ। মোক পৌৰসভাৰ সদস্য হিচাপে নিৰ্বাচিত কৰিছে। যদি সকলোৱে মোক জয়যুক্ত কৰে, মই কোনো প্ৰাৰ্থী বুলি অহা নাই। মই এজন কিবা কাম কৰিম বুলি আগবাঢ়ি আহিছোঁ আৰু নিস্বাৰ্থভাৱে মই সকলোকে কাম কৰিম, সকলোকে সমান চকুৰে চাম, সেই বুলি মই আগবাঢ়ি আহিছোঁ। আৰু ভোট দিয়ে নিদিয়ে তেওঁলোকৰ কথা, তেওঁলোকে যদি উপযুক্ত বুলি ভাবে ভোট দিব, জয়যুক্ত কৰিব, আৰু উপযুক্ত বুলি যদি নাভাবে তেওঁলোকৰ কথা সেয়া। যদি জিকে মই ৱাৰ্ডত থকা সমস্যাসমূহ কিদৰে সমাধান কৰিম? সকলো সমস্যা সমাধান কৰিম। যদি আমাৰ পানীৰ নলা নৰ্দমা সেইখিনি ঠিক ঠাক কৰিম আৰু লাইটৰ ব্যৱহাৰ কৰিম। জামুগুৰি টাউন কমিটিৰ 3 নম্বৰ ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম আৰু মই আশা কৰিম এইবাৰ জামুগুৰি টাউন কমিটি প্ৰথম হ'ব। গতিকে আমাৰ বিভিন্ন সমস্যা আছে। জামুগুৰিত 3 নম্বৰ টাউন কমিটিত বিশেষভাৱে যিখন শ্মশানখন আমি জামুগুৰিৰ ভিতৰত আটক ধুনীয়াকৈ সজাই পৰা কৰিবলৈ চেষ্টা কৰিম। 4-5টা আমাৰ ৰাস্তা আছে আৰু আমাৰ কিছুমান দুখীয়া মানুহৰ আছে, তেওঁলোকৰ ঘৰৰ সুবিধা বা বিশেষকৈ পানীৰ সুবিধা সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম। আৰু জামুগুৰি অঞ্চলত আমাৰ নতুন টাউন কমিটিত বিভিন্ন সমস্যাৰে জৰ্জৰিত, সেইখিনি আমি সমস্যা কৰাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ হ'ব আমাৰ জামুগুৰি টাউন কমিটিৰ যিটো পানীৰ ব্যৱস্থা আছে সেইটো প্ৰায় 50 বছৰ অতিক্ৰম কৰিলে আৰু সেইটো এতিয়াও পানীত দিয়াৰ অৱস্থাত নাই। আমি সেইটো নতুন ৰূপত আমি সজাই পৰাই তুলিম আৰু সেই স্থানত আমি যিহেতুকে আমাৰ টাউন কমিটিৰ পাৰ্কিঙৰ ব্যৱস্থা নাই, সেই পাৰ্কিঙৰ ব্যৱস্থাৰ কাৰণে আমি সেইটো হাতত লওঁ। তাৰোপৰি আমাৰ যিটো আগত বাছ ষ্টেণ্ড আছিলে, পুৰণা বাছ ষ্টেণ্ড, সেই বাছ ষ্টেণ্ডটো আমি নতুন কনষ্ট্ৰাকশ্যন কৰি পেলাই তাত ব্যৱসায়ৰ ক্ষেত্ৰত সুবিধা কৰিবলৈ আমি চেষ্টা কৰিম। আৰু নলা নৰ্দমাৰ যিখিনি কাম আছে সেইখিনি আমি প্ৰথম অৱস্থাতে বাৰিষাৰ আগে আমি সেইখিনি কৰাৰ চেষ্টা কৰিম আৰু আশা কৰোঁ ৰাইজৰ সহযোগিতা পালে আমি আৰু আগবাঢ়ি যাবলৈ সুবিধা পাম। কেনেকুৱা ধৰণৰ আশা লৈ লৈছে আচলতে, কি সমস্যা কি ৰাইজক কি কৰিব? ধন্যবাদ জনাই বিধায়ক মহোদয়ক আমাৰ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰি সকলোকে সেৱা জনাইছোঁ। আপোনাৰ মনোনয়ন দাখিল কৰিলে, কিমান আশা পাতি কি কৰিব? পানীৰ সুবিধা আছে, ৰাস্তাৰ সুবিধা আছে, সেইখিনি কৰি দিব। আগবাঢ়ি দি আশা কৰি ৰাইজক সেৱা কৰা যদি জিকে আপুনি এইখিনি কাম কৰিম বুলি ভাবিছে, কি কাম কৰিম বুলি ভাবিছে? প্ৰথম আছে পানীৰ সুবিধা আছে, সেই চেষ্টা কৰি আৰু দুখীয়া দৰিদ্ৰ মানুহ আছে তাৰ ঘৰৰ চেষ্টা কৰি আপোনাৰ আমাৰ ৰাস্তা আছে, ৰাস্তাখিনি মই ৰাইজৰ আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ জনাইছোঁ আৰু আমাৰ বিধায়ক ডাঙৰীয়া নেতা বিধায়ক ডাঙৰীয়াক মই মোৰ এই যি পাৰ্থক্য দিছোঁ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ৰাইজে যদি আমাৰ বহুত ক্ষেত্ৰত শিকাই এই পাৰ্থক্যৰ ওপৰত
কৰি ৰাখে তেখেতসকলৰ যি অভাৱ অভিযোগ ৰাইজৰ অভাৱ অভিযোগখিনি আমি জ্ঞাত হৈ আৰু আমাৰ যি জামুগুৰি নগৰ এলেকাত যি নলা নৰ্দমা বা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা বা আৰু অন্যান্য যিখিনি অসুবিধা আছে সেইখিনি আমি সহজভাৱে বা যি ধৰণেই হওক আমি সেইখিনি পৰিপূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ আমি যিমানখিনি আমাৰ ৰাস্তা এতিয়াও অলিগলি যিখিনি ৰাস্তা আছে সেইখিনি আমি ব্লক এটাৰে কৰাৰ আমি প্ৰতিশ্ৰুতি দিছোঁ আমি কৰি যাম যদি ৰাইজে আমাৰ এইখিনিত সহযোগ কৰে। ৰাইজৰ সহযোগত আগবঢ়াই নিয়াৰ চেষ্টা কৰিম আৰু ৰাইজৰ আশাটো চবৰে থাকে, ময়ো সম্পূৰ্ণ আশাবাদী। কেই নম্বৰ ৱাৰ্ডৰ পৰা মই 8 নম্বৰ ৱাৰ্ডৰ পৰা। বৰ্তমান ভোটাৰ কিমান আপোনাৰ ৱাৰ্ডত? 560। পুৰুষ মহিলা? পুৰুষ মহিলা যথেষ্ট আছে, পুৰুষৰ সংখ্যা কম। পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী কোন গম পায়? হয়।